সাবস্ক্ৰাইব কৰক মোৰ চেনেল ষ্টুডেণ্ট হেল্প চেণ্টাৰ আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ক নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক পাই থাকিবলৈ। নমস্কাৰ সকলো ছাত্ৰ ছাত্ৰীকে মোৰ চেনেল ষ্টুডেণ্ট হেল্প চেণ্টাৰলৈ স্বাগতম জনাইছোঁ। তোমালোকে যদি কিছুমান নজনা প্ৰশ্নৰ উত্তৰ বিচৰা তেনেহ'লে মোৰ চেণ্টাৰলৈ মেছেজ কৰিব পাৰা। মই ফেচবুকত আছোঁ ষ্টুডেণ্ট হেল্প চেণ্টাৰ 61 বুলি, ইনষ্টাগ্ৰামত আছোঁ, মোৰ টুইটাৰত আছোঁ। এনেকৈ ধৰণৰ মোক য'তে পৰা মেছেজ কৰিব পাৰা। তোমালোকে যিটো প্ৰশ্ন নাজানা সেই প্ৰশ্নটোৰ নাম মেনশ্যন কৰি কিতাপৰ নাম মেনশ্যন কৰি মোক ইনবক্স কৰিবা, মই নিশ্চয় কৰি দিবলৈ চেষ্টা কৰিম। আগবঢ়ো আজিৰ ভিডিঅ'টোলৈ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম দশমমান শ্ৰেণী গণিতৰ অনুশীলনী 1.2ৰ 3 নম্বৰ অংকটো। তোমালোকে যদি কিতাপখন উলিয়াই নিজে সুবিধা হ'ব তেন্তে আমি চাওঁ। মৌলিক মই সেইটো পঢ়ি দিবলৈ চেষ্টা কৰিম। তোমালোকে যদি অংককেইটা উলিয়ালে সুবিধা হ'ব, কিতাপখন উলিয়ালে মই পঢ়ি দিছোঁ এবাৰ। মৌলিক উৎপাদীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাউ উলিওৱা। আমি আগৰকেইটা হেৰিয়ত শিকিছিলোঁ যে কি শিকিছিলোঁ আমি দুটা সংখ্যাৰ গসাউ আৰু লসাগু উলিয়াব শিকিছিলোঁ, কাৰ জৰিয়তে উৎপাদীকৰণ পদ্ধতিৰ সহায়ত। দুটা সংখ্যা, কিন্তু ইয়াতে চোৱা তিনিটা সংখ্যা দিলে এবাৰ একো চিন্তা কৰিবলগীয়া কথা নাই, একেই। আমি একেদৰে আমি কৰিম কি হ'ল, মই যদি তোমালোকক দেখা যায় একেদৰে আমি উৎপাদক উলিয়াম। উৎপাদীকৰণ পদ্ধতি আমি গোটেইকেইটাৰে 12 উৎপাদক এবাৰ উলিয়াম, 15 উৎপাদক এবাৰ উলিয়াম আৰু কাৰ 21 উৎপাদক এবাৰ উলিয়াম। 12 উলিয়ালে 2 কৰিলোঁ 6 বাৰ গ'ল, 2 কৰিলোঁ 3 বাৰ গ'ল। 15 উলিয়ালে 3 কৰিম 5 বাৰ গ'ল। একেদৰে 21 কৰিলে কিবা যাব, 21 কৰিলে আমি 3 কৰিলে 7 বাৰ যাব। এতিয়া উৎপাদকবিলাক যদি আমি লিখি লওঁ, এতেকে 12 উৎপাদকবোৰ মই যদি জুম কৰিবলৈ চেষ্টা কৰিম, 12 উৎপাদকবোৰ উৎপাদকবিলাক কি হ'ব তোমাৰ 2 × 2 × 3, 2 × 2 × 3, 15 একেদৰে 3 × 5, 15 উৎপাদকবিলাক কি হ'ব 3 × 5। একেদৰে আমাৰ 21 উৎপাদকবিলাক কি হ'ব, আমি যিকেইটা উৎপাদক পাই থৈছোঁ সেইকেইটা পূৰণ কৰি দিলে হ'ল 3 × 7। এতিয়া আমি এইখিনিলৈকে গম পালোঁ। আগতে আমি এই দুটা সংখ্যা উলিয়াইছিলোঁ, তাৰপাছত আমি এই দুটা সংখ্যা কি যদি এই দুটা দিয়া থাকিলে বা এই দুটা দিয়া থাকিলে আমি তেতিয়া আগৰটো নিয়মত কৰিব পাৰোঁ যে মিল থকা জৰুৰী। এইটোতো নিয়ম একেইখিনিয়ে, চব একেই কথা, বাকী অইন একো হেৰি নাই। ইয়াতে কি কৰিম আমি প্ৰথমতে গোটেই তিনিটাতে মিল থকাটো কি হ'ব লসাগু হ'ব। গোটেই তিনিটাতে মিল থকাটো এতেকে লসাগু কাৰ মাজত হ'লে এইটো লিখি দিব লাগিব 25, 15 কমা দিবলৈ ইয়াত আৰুটো নালাগে 21 আৰু ইকুৱেলটো দি পেলাই কিমান হ'ব 3 হ'ব, হয়নে? এইটো লসাগু হ'ল। এতিয়া গসাউ কাৰ মাজত 12, 15 আৰু 21ৰ মাজত, হয়নে? এইটো কিমান হ'ব, আগৰ দৰে একেদৰে মিল থকা অংককেইযোৰৰ পৰা আমি এটা লিখিম, মিল থকা যোৰৰ পৰা আমি এটা ল'ম। আগতে যিদৰে আমি দুটা সংখ্যা উৎপাদক উলিয়াওঁতে যে কি কৰোঁ, দুটা সংখ্যাৰ মিল থকা যোৰৰ পৰা এটা লওঁ, গসাগু উলিয়াওঁতে মিল থকা যোৰটো ল'বই লাগে, হয়নে? আগৰকেইটা সেইটো পাইছা, মিল থকা যোৰটো ল'বই লাগিব। মিল থকা যোৰটো ল'লোঁ আৰু বাকী থাকাকেইটা আমি কি কৰোঁ লিখি দিওঁ ওপৰত দি 2 × 2 × 5 × ইয়াত কিমান থাকিলে 7। এই অনুশীলনী আগৰকেইটা ভিডিঅ' যোনে চাইছে সেইসকলে বুজি পাইছে নিশ্চয় যে এইকেইটা মই ক'ৰ পৰা পাতিছোঁ। তথাপিতো মই ক'বলৈ চেষ্টা কৰিম এইকেইটা মই ক'ৰ পৰা পালোঁ। তেতিয়াহ'লে ইয়াতে চাবা কি হয়, যেনেকৈ গসাউ উলিয়াওঁতে মিল থকা যোৰৰ পৰা এটা আনি লিখি দিলে হ'ল, বা মিল থকা দুযোৰ থাকিলে দুয়োটা পূৰণ কৰি তাৰ পূৰণ ফলটো দিলেই হ'ল। কিন্তু ইয়াতে লসাগুটো আছিলে এটা। গসাউৰ ক্ষেত্ৰত কি হয় তোমালোকে চাবা, গসাউৰ ক্ষেত্ৰত হয়, ক্ষমা কৰিবা মোৰ আগত এটা ভুল আহিছে, এইটো গসাউ হ'ব লাগে, গসাউ এইটো গসাউ, এইটো লসাগু।
এইটো লসাগু হ'ব লাগে তলতো লসাগু ওপৰতো গসাউ গসাউ সেইটোৱে যিটো জোৰ মিল থকা জোৰ কিজোৰৰ পৰা আনি পেলাই যিটো পাতা হয় সেইটোৱে গসাউ আৰু লসাগু সেইটো কোৱা হয় যিটো কি হয় যে মিল থকা জোৰৰ পৰা এজোৰটো এটা আহিবই তাৰ উপৰি প্ৰত্যেকটো সংখ্যাৰ উৎপাদকৰণ পদ্ধতিৰ সেই এজোৰ বাদ দি মিল থকা জোৰ যোৱাৰ পিছত যিকেইটা সংখ্যা থাকি যায় সেই সংখ্যাকেইটা আমি পূৰণ কৰি দিয়াৰ পিছত সেই পূৰণ ফলটো ইয়াত উঠাই দিলেই হৈ যায় সেইটোৱে কি হ'ব সেইটোৱে আমাৰ ইয়াৰ বস্তুটো লসাগু হ'ব হয়নে লসাগু হ'ব মনত ৰাখিবা মিল থকা জোৰৰকেইটা পূৰণ কৰিলে সেইটো লসাগু নহয় যিটো তোমালোকে পূৰণ কৰি দিবা সেইটো লসাগু নহয় মানে সেইটো কি হ'ব যিটো জোৰ মিল থাকিব যি জোৰ মিল থাকিব সেইটো গসাউ আৰু যিকেইজোৰ মিল থকা জোৰৰ পৰা এটা আনি বাকীখিনি যদি পূৰণ হৈ থাকে তেতিয়াহ'লে সেইটো হ'ব কি লসাগু হয় নহয় যিটো মিল থাকিব সেইটো গসাউ মই ইয়াত সেইফালে ভুল হোৱাৰ কাৰণে আকৌ এবাৰ লিখি দিছোঁ গসাউ আৰু এইটো কি হ'ব লসাগু মই লিখি দিছোঁ এবাৰ মই এইটো আগত অন্যমনস্ক হৈ থকাৰ কাৰণে হৈছিলে এনেকুৱা এতিয়া এইটো আমি যদি পূৰণ কৰি দিওঁ 3 দুগুণে 6 2 5 10 ইনটু 7 7 10 গুণ 7 6 গুণ 42 42 ইনটু 10 ইকুৱেল টু কিমান হ'ব 420 হ'ব হয়নে এতিয়া আমাৰ ওলালে কিমান মই এবাৰ পাছ কৰি তোমালোকক ভিডিঅ'টো লিখিবলৈ চেষ্টা কৰিম লিখি ল'বলৈ সুবিধা দিম তোমালোকে এইটো লিখি ল'বা অংকটো যদি ইচ্ছা কৰা ক্ষমা কৰিবা এইখিনিৰ কাৰণে মই এইখিনি অলপ অন্যমনস্কৰ কাৰণে হৈছিলে এইটো কি আছে গসাউ যিটো মিল থকা জোৰযোৰ কি হয় সেইটো গসাউ আৰু যিযোৰ মিল থকা জোৰক ইনক্লুড কৰি বাকীখিনিকো যদি ইনক্লুড কৰা হয় ইনটুত তেতিয়াহ'লে তাৰ যিটো ৰিজাল্ট ওলাব সেইটোৱে কি হ'ব লসাগু এতিয়া তোমালোকে আশা কৰোঁ তিনিটা সংখ্যাৰ লসাগু আৰু গসাগু উৎপাদীকৰণ পদ্ধতিৰে কেনেকৈ উলিয়াই আশা কৰোঁ বুজি পালা আৰু যদি আগৰকেইটা ভিডিঅ'ত চাবলৈ বিচাৰা তুমি ডিছক্ৰিপশ্যনত যাবা নহ'লে মোক কমেণ্ট কৰিবা মোক ইনষ্টাগ্ৰামত পাবা মই প্ৰথমতে কৈছোঁ এইখিনি আৰু বহলাই নকওঁ তেতিয়ালৈকে ভালদৰে পঢ়ি থাকা ধন্যবাদ জনালোঁ